নমস্কাৰ, আপোনালোকে চাইছে NBN খবৰ এনি। চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ বালিজুৰি নিবাসী দৰিদ্ৰ পৰিয়ালৰ যুৱক ভুৱন ভাণ্ডাৰীৰ বাসগৃহত অনুষ্ঠিত হয় ভাগৱত পাঠ। অঞ্চলটোৰ ৰাইজৰ সহযোগিতাত 7 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা শ্ৰীমদ ভাগৱত পাঠ অনুষ্ঠানত বুধবাৰে এক আকৰ্ষণীয় 1 লাখ বন্তি প্ৰজ্বলন কাৰ্যসূচী সম্পন্ন হয়। বৈকুণ্ঠ নগৰীত পৰিণত হোৱা জামুগুৰিহাটৰ বালিজুৰিত হেজাৰ হেজাৰ ভক্তই অংশগ্ৰহণ কৰি 1 লাখ বন্তি প্ৰজ্বলন এক মাংগলিক নিয়মৰ উলহ-মালহেৰে পালন কৰা দেখা যায়। পূৰ্বপুৰুষৰ আত্মাৰ শান্তি আৰু ভৱিষ্যত প্ৰজন্মৰ কল্যাণৰ হকে গুৰুজনাৰ আদৰ্শৰে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ বাবে 7 দিনীয়াকৈ পবিত্ৰ ভাগৱত পাঠ অনুষ্ঠানৰ আয়োজকসকলে জানিবলৈ দিয়ে। উক্ত অনুষ্ঠানত ভাগৱত পাঠৰ ব্যাখ্যা কৰে প্ৰবচক গুৰুজী সোমনাথ পৌৰেলে আৰু পণ্ডিত ভাস্কৰ ভাণ্ডাৰীয়ে পৰিচালক ভাগৱতৰ প্ৰবক্তা হিচাপে অংশগ্ৰহণ কৰে। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট। ধন্যবাদ। अपने माता पिता को सबै जनाले दुवै हात माथि गर्नुहोस्। जय जय अब एकचोटि ल भोलिबाट फेरि पाइँदैन। जय 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 श्री राधेश्याम। प्रेम तिवारीज्यूलाई अनुरोध गर्दछु उहाँहरू व्यासजीको सन्मुख गइदिनुहोस् र व्यासजीको श्री हातेबाट राधे राधे नामको केही विपत्ता प्रसाद ग्रहण गर्नुहोस्। उहाँहरूलाई म दुवैले सम्बर्धना गर्न चाहन्छु। दुवैजना दाजु मिडिया कर्मीबाट जो आउनुभएको छ उहाँहरू व्यासजीको सन्मुख गइदिनुहोस्। बोल्दैकिन त त्यो आनन्द भेट्दिन। आजकै दिन हो, आज धेरै समयसम्म बसौँ ल। बोल्दैकिन कहाँ भागवत भोलि समाप्तिको सुनाउनु कहाँ जानु। म त झोला बोकेर वृन्दावन जान्छु, उहीँ जान्छु। वृन्दावनमै आनन्द लाग्छ। जहाँ हेर्नु त्यहीँ भागवत भइरहेको हुन्छ। यता पनि भागवत सुनौ, उता पनि भागवत सुनौ। सबैजनाको विद्वानजनको गुरुजनको भागवत আয়োজন কৰিছে কি ক'ব? হয়, আজি বালিজুৰি উত্তৰ বালিজুৰিত ভণ্ডাৰী পৰিবাৰৰ উদ্যোগত আজি সাপ্তাহিক শ্ৰীমদ ভাগৱত মহাজ্ঞানৰ আয়োজন কৰা হৈছিল। আজি ষষ্ঠ দিন আৰু অতি সুকলমে আমাৰ অনুষ্ঠানটো পাৰ হৈ গৈছে এইকেইদিন। আজি আমি লাখবত্তি প্ৰজ্বলন ৰাখিছিলোঁ। সম্পূৰ্ণ বিশ্বৰ কল্যাণৰ হকে আজি আমি 1 লাখ বন্তি ইয়াতে প্ৰজ্বলন কৰিলোঁ আৰু সম্পূৰ্ণ বিশ্বৰ আমি কল্যাণ কামনা কৰিছোঁ। লগতে ভণ্ডাৰী পৰিবাৰৰ যি পূৰ্বপুৰুষ সকলোৰে উদ্ধাৰ কামনাৰে এই মহাযজ্ঞৰ আমি আয়োজন কৰিছোঁ। লগতে সম্পূৰ্ণ এই অঞ্চলৰ ভাল হৈ যাওক আৰু ভৱিষ্যত দিনত সম্পূৰ্ণ বিশ্বৰ কল্যাণ হওক, এই আশাৰে এই উদ্দেশ্যৰে এই মহাজ্ঞান যজ্ঞৰ আমি আয়োজনা কৰিছোঁ। আমাৰ ইয়াতে ব্যাসপীঠ অলংকৃত কৰি পেলাই সকলো ৰাইজৰ মন জিনিবলৈ সক্ষম হৈছে। গুৰুজী পণ্ডিত আমাৰ সুদূৰ বৃন্দাবনৰ পৰা অধ্যয়ন কৰি ইয়াত বালিজুৰিত আহি উপস্থিত হৈ তেখেতে এই মহাজ্ঞান যজ্ঞৰ আয়োজন কৰিছে। পণ্ডিত ভাস্কৰ ভাণ্ডাৰী তেখেতে অতি ধুনীয়াকৈ আৰু বহু মিঠা ভাষাৰে ইয়াৰ ৰাইজৰ মন জিনিবলৈ সক্ষম হৈছে। এই চেগতে আমি তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। পাঠ কৰিছে, ইয়াৰ পৰা আপোনালোকে কি বাণী প্ৰেৰণ কৰিছে ৰাইজক? এয়া হ'ল শ্ৰীমদ ভাগৱত মহাপুৰাণ। যিটো মহাপুৰাণ শ্ৰৱণ কৰিলে জীৱ মুক্তি হৈ যায়। তেখেতে আমি সেই আমাৰ ভণ্ডাৰী পৰিবাৰত যি আমাৰ কুল পিতৃ আছে, পিতৃৰ উদ্ধাৰৰ কামনাৰে শ্ৰীমদ ভাগৱত মহাপুৰাণৰ যজ্ঞটো আমি আয়োজন কৰিছোঁ। শ্ৰীমদ ভাগৱত মহাপুৰাণৰ যজ্ঞয়ে ধুন্দুকাৰীৰ নিচিনা মহাপ্ৰেতৰ উদ্ধাৰ হৈছিল। সেয়ে আমি ভাবোঁ যে সমগ্ৰ অঞ্চলৰ, সমগ্ৰ দেশৰ, সমগ্ৰ বিশ্বৰ কল্যাণ হওক, সমগ্ৰ জনৰ মংগলময় হওক। সেয়াহে শুভকামনাৰে সম্পূৰ্ণ বিশ্বৰ জয় হওক, সম্পূৰ্ণ বিশ্বৰ প্ৰতিজন মানৱ সুখী হওক,
সুখী থাকক এই কামনাৰে শ্ৰীমদ ভাগৱত মহাপুৰাণ আমি 1 তাৰিখ 2 তাৰিখৰ পৰা আৰম্ভ কৰি কালি আমাৰ সমাপ্তিৰ দিন। কালি আমি যজ্ঞ আদি কৰি পেলাই যজ্ঞটো সম্পন্ন কৰোঁ। আমাৰ এই মণ্ডপত আমাৰ এই যজ্ঞত সুদূৰ বৃন্দাবনৰ পৰা আমাৰ পণ্ডিত বৰ্গ আহিছে। পণ্ডিতজনে সুমধুৰ মন্ত্ৰ দ্বাৰা এই আমাৰ অঞ্চলক ধাৰাবাহিক কৰিছে। আমি আনন্দিত আছোঁ। সেয়াহে এটা প্ৰেৰণা দিব বিচাৰিছোঁ যে ভগৱন্তৰ নিত্য নিৰন্তৰ এনেদৰে যজ্ঞ হৈ থাকক, যজ্ঞ কৰি থাকক, নিজৰ জীৱনটো ধন্য আৰু পবিত্ৰ কৃতাৰ্থ কৰি থাকক। এয়াই শুভকামনাৰে শ্ৰী ৰাধা কৃষ্ণ পৰমাত্মা প্ৰভুৰ শ্ৰীচৰণত মই প্ৰাৰ্থনা আৰু মোৰ বাণীটো ৰাধা কৃষ্ণ ভগৱানৰ চৰণ কমলত বাণীটো মই অৰ্পণ কৰিছোঁ। আজি 6ম দিন, যিহেতু 1 লাখ বতি জ্বলাইছে হয়। কিহৰ কাৰণে? আজি বিশ্ব কল্যাণৰ কাৰণে আমি এই যজ্ঞটো আমি যি আজিৰ কাৰ্যসূচীটো আমি আৰম্ভ কৰিছিলোঁ। ইতিমধ্যে আমাৰ যি লক্ষবৰ্তিকা হয় সেই যজ্ঞটো সম্পন্ন হৈ পৰিছে। এতিয়া লক্ষবৰ্তিকাৰ পাছত আমি শ্ৰীমদ ভাগৱতৰ মহিমাটো শুনিছোঁ। ভাগৱত কেনেকৈ কৰিব লাগে, ভাগৱত শুনাৰ কি বিধান আছে, কি বিধি আছে, এই বিধিটো আমি শ্ৰৱণ কৰিছোঁ। এয়াহে আমি সমগ্ৰ বিশ্বৰে কল্যাণৰ কামনাৰে যজ্ঞটো কৰিছিলোঁ। গতিকে আশা কৰিছোঁ আগন্তুক দিনতো এইদৰে ভগৱন্তৰ কথা কীৰ্তন সৎসংগ হৈ থাকক, জীৱ মুক্তি হৈ থাকক। এয়াহে কামনাৰে ভগৱন্ত ৰাধা